নমস্কাৰ মই শান্তিপ্ৰিয়া আপোনালোকক পুনৰ আমাৰ চেনেল শান্তি সংস্কৃতিলৈ স্বাগতম জনাইছোঁ। এই দেখিবলৈ পাইছে একদম গেং লৈ আহিছোঁ আজি। এই এজনে খোল বজাই আহিছে। একদম আজি আমাৰ গাঁৱৰ নামঘৰত নাম সামৰণি পাতিছে। পবিত্ৰ ভাদ মাহ উপলক্ষে আমাৰ গাঁৱত আমাৰ ৰাইজে নাম লৈ আছিলে আৰু যিহেতু ভাদ মাহ শেষ হৈছে গতিকে আজি নাম সামৰণি অনুষ্ঠানত নাম সামৰা হ'ব আৰু তাতে আমাৰ সকলোৱে মিলি আমি দিহানাম গাম আৰু এটা খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে 2 বছৰৰ মূৰত আচলতে নামঘৰত এনেকুৱা এটা দীঘলীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আমি আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। সকলো আমাৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব বুলি আশা কৰিছোঁ। পবিত্ৰ ভাদ মাহ উপলক্ষে যেনেদৰে অসমৰ প্ৰতিভাগ নামঘৰতে নাম কীৰ্তন কৰা হয়, ঠিক তেনেদৰে আমাৰ কপৌচুক নামঘৰতো এমাহজোৰা কাৰ্যসূচীৰে নাম কীৰ্তন কৰি থকা হৈছিলে আৰু ভাদ মাহৰ অন্তত অৰ্থাৎ আহিন মাহত সেই নাম কীৰ্তনৰ সামৰণি হিচাপে নাম সামৰণি নামেৰে এভাগ অনুষ্ঠান আয়োজন কৰা হয় আৰু আজি আহিনৰ 2 তাৰিখ আৰু আমাৰ নামঘৰত আজি সেই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হৈছে। এয়া আমি আহি নামঘৰ পালোহি। এই গোটেই পল্টন পিছত ৰৈ আছে। এয়া হৈছে আমাৰ নামঘৰ ছেক্ৰেটাৰী, আমাৰ ঘৰৰ একেবাৰে ওচৰৰ খুৰা। কওকচোন কেনেকুৱা লাগিছে 2 বছৰৰ মূৰত ইমান বহুলভাৱে কিবা এটা কাৰ্যসূচী নামঘৰত হৈছে, অনুভৱ কেনেকুৱা হৈছে? মানে অনুভৱটো মানে এনেকুৱা হৈছে, তাৰমানে কি হৈছে আজি প্ৰায় ক'ভিড পৰিস্থিতিৰ বাবে আমাৰ আজি ইয়াত মানে তেনেকুৱা যিখিনি ধৰ্মীয় অনুষ্ঠান সেইখিনি আমি তাৰমানে কৰিব পৰা নাই। মনত শংকা আছে, ডাঙৰ সৰু সকলো ওলাই যাব পৰা ঘৰৰ মানে পৰিস্থিতি বেলেগ হৈ গৈছে। গতিকে নিজক বচাব লাগিব, আনকো বচাব লাগিব। তেনেকুৱা ক্ষেত্ৰত আজি 2 বছৰ আমি কোনো ধৰ্মীয় অনুষ্ঠান কৰিব পৰা নাই, কিন্তু ভগৱানৰ কৃপাত আমি এতিয়া অকণমান মুকলি হৈছোঁ যেন লাগিছে। আৰু গতিকে আমি এতিয়া ভাদ মাহত তেনেকৈ আগৰ বহুতখিনি আমি ধৰ্মীয় ভাওনা বা বহুতখিনি ধৰ্মীয় আমি হেৰি কৰোঁ অনুষ্ঠান, কিন্তু সেইখিনি আমি কৰিব নোৱাৰা কাৰণে এইবাৰ অকণমান মুকলি যেন পাইছোঁ। আমি যিহেতু এইবাৰ ভাদ মাহত এতিয়া সংক্ৰান্তিৰ দিনা আমাৰ এই পুথিখোলা বাৰ্ষিক যিটো নাম লোৱা হয় এইবাৰ আমি লৈছোঁহত আৰু গতিকে সকলো গাঁৱৰ আমাৰ ল'ৰা ছোৱালী ল'ৰা সকলো আহি মিলি কৰি আজি আমি আমাৰ আজি ভাদ মাহৰ পুথিত সামৰণি দিন আমি তেনেদৰে মানে উদযাপন কৰিছোঁ আৰু গতিকে ভগৱানৰ ওচৰতো আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এনেকৈ আমাৰ সৰু সৰু শিশুসকল আগলৈ যাতে আমি আগবঢ়াই যাব পৰা ভগৱানে কৰে, সেইটোৱে আমি মানে প্ৰাৰ্থনা কৰিছোঁ। সঁচাকৈ গোটেই গাঁওখনৰ আচলতে পৰিৱেশটোৱে বেলেগ হৈ গৈছে। 2 বছৰৰ মূৰত আচলতে ইমান ধুনীয়াকৈ এটা পাঠ সদায় পঢ়ে ন ইয়াত, সদায় পাঠ লয়। খুব ভাল লাগিছে। আজি ইয়ালৈ আহিছোঁ আৰু মানুহ আমি কথা পাতি যাম, আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। ক'ভিড পৰিস্থিতিৰ বাবে প্ৰায় 2 বছৰৰ অন্তত আজি প্ৰথমবাৰ আমাৰ নামঘৰত এভাগ বহুলভাৱে অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই অনুষ্ঠানত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰি থকা এই দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া আমাৰ গাঁৱৰ জীয়ৰী, এতিয়া বাৰু বোৱাৰী হ'লগৈ বা আচলতে এওঁলোকো এই 2 বছৰ যেতিয়া ক'ভিড আৰম্ভ হোৱাৰ পৰা ঘৰলৈ আহিব পৰা নাছিলে, এখন গাঁৱলৈ আহিব পৰা নাছিলে। এখন গাঁৱৰ এভাগ নামঘৰত হোৱা প্ৰতিটো কাৰ্যসূচীৰ পৰা তেওঁলোক বঞ্চিত হৈছিলে। আজি সুদীৰ্ঘ 2 বছৰৰ মূৰত নামঘৰত ইমান বহলীয়াভাৱে এভাগ কাৰ্যসূচী আৰম্ভ হৈছে। কেনেকুৱা লাগিছে আহি ইমান দিনৰ মূৰত? খুবেই ভাল লাগিছে আৰু মোৰ নামটো অসীমা হাজৰিকা দত্ত। মই দুলীয়াজনলৈ বিয়া হৈছোঁ। এখন গাঁৱৰে কুৰালগুৰি কপৌচুক গাঁও, এখন গাঁৱৰে মই জীয়ৰী হয়। আজি খুব ভাল লাগিছে যিহেতু পবিত্ৰ ভাদ মাহ শেষ হৈছে। শেষ হোৱাৰ পিছত আজি আমাৰ এই নামঘৰত কপৌচুকৰ নামঘৰ ভাগিত আজি নাম সামৰণি পাতিছে। যিহেতু আজি মই ইয়াতে
মানে মিলিত হ'ব পাৰিছোঁ খুবেই মই আনন্দিত যিহেতু এখন গাঁৱৰ জীয়ৰী মই দুলীয়াজনলৈ বিয়া হৈ গৈছোঁ তথাপিতো মই আজি মোৰ সৌভাগ্য বুলি ক'ব পাৰিম ক'ব লাগিব আচলতে মই ইয়াত আহি পেলাই সকলোৰে লগত সহযোগিতা কৰিব পাৰিছোঁ আজি এই পবিত্ৰ নামঘৰ ভাগিত সেৱা ল'ব পাৰিছোঁ মই খুবেই আনন্দিত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে আগৰ দিনবিলাক ঘূৰি আহক নহয় জানো হয় কাৰণ যিহেতু দুবছৰ আমি সকলোখিনিয়ে সকলো মানুহে আমি বঞ্চিত হৈ আছোঁ যিহেতু নামঘৰ মন্দিৰ মছজিদ সকলোখিনি মানুহে সকলো কামৰ পৰা বঞ্চিত হৈ আছিলে যিহেতু এতিয়া লাহে লাহে পৰিৱেশটো শিথিল হৈছে সেয়েহে সকলো কামতে জড়িত হ'ব পাৰিছে ভাল লাগিছে খুব ভাল লাগিছে ইয়াত এতিয়া পাঠ পঢ়ি আছে নাম ইতিমধ্যে শেষ হৈছে দিহানাম আৰম্ভ হ'ব আপোনালোকক সমগ্ৰ দৃশ্য আমি দেখুৱাই যাম আমাৰ লগত জড়িত হৈ থাকিব এয়া আমাৰ নেগেৰা নামৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ গাঁৱৰ জ্যেষ্ঠ বৰমা আইতাসকল বছৰৰ পিছত ইমান এটা বহলোৱা অনুষ্ঠান হৈছে নামঘৰতে কেনেকুৱা লাগিছে আপোনালোকৰ ইমান দিনৰ মূৰত নামঘৰলৈ আহিছে ইমানখিনি মানুহ শুশ্ৰূষা কৰিছে কেনেকুৱা লাগিছে বৰ ভাল লাগিছে তাকে ইয়াত দিহানাম হ'ল নাম প্ৰসংগ হ'ল নহয় জানো কিমান দিনৰ মূৰত ভকতক শুশ্ৰূষা কৰিবলৈ পাইছে অনুষ্ঠান হৈয়ে থাকে আমাৰ ইয়াত এনেকুৱা অনুষ্ঠান হৈয়ে থাকে পুৰুষ মহিলা সকলোখিনি মিলি আমাৰ নাম সামৰণি হয় গোটাই আহে যেনেকৈ নেগেৰা নাম সেইদৰে হোৱা নাই বাৰু আজি দুবছৰমান এইবাৰ কিন্তু হৈছে ইয়াৰ নাম দিহা নাম নেগেৰা নাম এইখিনিও হৈ গ'ল এয়া আমাৰ একদম বয়োজ্যেষ্ঠ আইতা আছে কেনেকুৱা লাগিছে আইতা ইমান দিনৰ মূৰত নামঘৰলৈ আহিছে ইমানখিনি ভকত আহিছে কিমান দুবছৰ মূৰত আৰু নামঘৰত থিয় হ'বলৈ পাইছোঁ আৰু সেৱা ল'বলৈ পাইছোঁ হয় আপোনাৰ কিমান বয়স হৈছে আইতা মই 4 বছৰ মই সেনেহে পাৰিম বা 4 বছৰীয়া আইতা এগৰাকী কেনেকুৱা লাগিছে বব আপোনাৰ কেনেকুৱা লাগিছে জেঠাইটো কৈছে বৰ ভাল লাগিছে নহ'লে আৰু গাবলৈ মন গৈ আছে গাইছোঁ এয়া আমাৰ আইতা বৰমাহঁতৰ ভাষ্য আপোনালোকে শুনিলে সকলোৰে মনটো খুবেই আনন্দ কাৰণ দুবছৰৰ মূৰত ইমান ধুনীয়াকৈ তেওঁলোকে ভকত শুশ্ৰূষা কৰিবলৈ পাইছে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আইতাহঁতৰ স্বাস্থ্য ভালে থাকে আৰু বহুত দিন যাতে আইতাহঁতে জীয়াই থাকে এইভাগ নামঘৰত হৈ থকা প্ৰতিটো বুলি নহয় আচলতে যিমানখিনি তেওঁলোকৰ জীৱনকালত যিমানখিনি ইয়াতে কাৰ্যসূচী হয় সকলোখিনিতে যে আজিৰ দৰে লাগি ভাগি থাকিব পাৰে তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব ধন্যবাদ সকলোকে দেই এয়া প্ৰসাদ গ্ৰহণ কৰিবৰ বাবে পাত বিতৰণ কৰা হৈছে প্ৰসাদ দিলে আৰু চব খোৱাত বিজি হৈ গ'ল দেই মোলৈ কোনো ৰোৱা নাই ইয়াত খাইছে চবেই খাইছে চবেই খোৱাত বিজি এইপিনে লগে ভাগে খোৱাৰ আনন্দই সুকীয়া আজি যে কিমান দিনৰ মূৰত এনেকৈ সকলোৰে লগত নামঘৰত বহি প্ৰসাদ খাবলৈ পাইছোঁ সঁচাকৈ সকলোৰে মনত খুব আনন্দ এই কণমানিকেইটালৈ চাওকচোন কিমান আনন্দ মনেৰে তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰিছে বাহঁত আছে মা ইয়াত দেউৰীয়া বিলাই আছে দেখিলে গালি চালি দিবও পাৰিব নাজানো এয়া এইবাৰ আনিছে নামঘৰৰ ভোগ বহুত ধুনীয়াকৈ বনাইছে কিন্তু দেই খুব ভাল লাগিলে খাই টেষ্টি ধুনীয়া খোলটা বিচাৰিছে আমাৰ ধুনীয়া যুৱতীগৰাকীয়ে এয়া কোমল চাউল আহি গ'ল কল খাবা নি কল খাবা নে নিমখ নোহোৱাকৈ মাৰি দিছে ইয়াৰ ভোক লাগি আছে জানো ৰাতিপুৱা একো দেৰি নপঠালে এইবাৰ আহি গ'ল কোমল চাউলৰ লগত আলু পিটিকা এইটো জলপানৰতো সোৱাদেই বেলেগ এয়া আমাৰ গাঁৱৰ জীয়ৰী আৰু দাদাসকল দেই ইয়াতে ধুনীয়াকৈ ভাওনা পাতে
সেইজন একদম মেইন ভাৱৰীয়া জানমণি দা পুৰা দৈত্য পাৰ্টবিলাক তেওঁক দিয়া হয় কেনেকুৱা লাগিছে 2 বছৰ ভাওনা নাই একোৱেই নাই অনুভৱ কেনেকুৱা আজি বহুত দিনৰ মূৰত নামঘৰলৈ আহিছে নাম সামৰণি পাতিছে কেনেকুৱা লাগিছে আজি এটা অনুষ্ঠান ইয়াত উদযাপন হৈছে আমাৰ বিশেষকৈ আমি ধন্যবাদ জনাব লাগিব উদযাপন সমিতি যিখিনিয়ে ইয়াত বহুত কষ্টৰে আজি অনুষ্ঠানটো সফলমণ্ডিত কৰিছে এমাহ জোৰা এই ভাগৱতৰ অন্তত আজি আমাৰ পাঠ সামৰণি অনুষ্ঠান ধুনীয়াকৈ হৈ গৈছে আৰু ইয়াত কণ মইনামণিহঁতে আজি নেগেৰা নাম নিজৰ দিহা নাম তেনেকুৱা কিছুমান অনুষ্ঠানেৰে আমাৰ অনুষ্ঠানটো আজি মূল্যমণ্ডিত কৰিছে সেইকাৰণে আমি ভাল পাইছোঁ আৰু আমি গৌৰৱান্বিত যে আমাৰ এই ৰাস্তাৰ কিনাৰৰ যিটো নামঘৰ কপৌচুক নামঘৰ সেই নামঘৰত বহুত বছৰ সভাপতিত্ব কৰি থকা শংকৰঞ্জন বৰা তেখেতো আমাৰ লগতে আছে তেখেতে এই সময়ত দুআষাৰ সময় পোৱা গ'ল বৰ্তা ভাল লাগিলে কেনেকুৱা লাগিছে ভাল লাগিলে সকলোকে দেখি আৰু পৰিৱেশটো ভাল লাগিছে গতিকে আমি এনেকৈ গৈ পাই যে আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভাওনা হ'বনে আকৌ ভাওনা পাতিব নে আকৌ পাতিব লাগিব ভাওনা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছত আকৌ ৰাইজৰ অনুমতি ক্ৰমে আমি অনুষ্ঠানবিলাক পাতিবলৈ চেষ্টা কৰিম আৰু ভাওনা কথাটো আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে যিহেতু অনুষ্ঠানবিলাক পাতি থাকিব লাগিব তেতিয়াহে আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই থাকিব সেইকাৰণে আমি কৰোণা শেষ হোৱাৰ পাছত আমি অনুষ্ঠানবিলাক পাতিবলৈ চেষ্টা কৰিম আৰু আমাৰ নামঘৰ ভাগ ধুনীয়াকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম যে আমাৰ নামঘৰটো জাকত জিলিকা নামঘৰ হিচাপে ৰাইজৰ মাজত বহুত বহুত ধন্যবাদ এইখিনি ভিডিঅ'টোৰ জৰিয়তে সকলোকে কৈছোঁ আচলতে আমি জীয়াই নাৰাখিলে এইবিলাক বস্তু নাইকিয়া হৈ যাবগৈ ভাওনা বৰসবাহ এইখিনি বস্তু আমি জীয়াই ৰাখিব লাগিব গতিকে সকলোৱে সহায় সহযোগিতা কৰি যদিহে পৰিস্থিতি ভাল হৈ থাকে এইভাগ নামঘৰতে আকৌ যাতে এভাগ ধুনীয়া ভাওনা হয় আৰু আমি সকলোৱে সহযোগ কৰিমনে বাৰু সকলোৱে যোননা ঠিক আছে ধন্যবাদ এয়া নামঘৰৰ সকলো কাৰ্যসূচী সমাপ্ত হৈছে আৰু আমিও ঘৰলৈ আহি আছোঁ এয়া মোৰ লগত লগৰকেইজনী আছে আৰু মোৰ মা আছে সেইকেইটা পোৱালীকেইটাও আহি আছে আপোনালোকক যিমানখিনি পাৰোঁ আমি গোটেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুৰা গাড়ী গৈ আছে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব আৰু কোনখিনি ভাল লাগিলে আৰু যদি ইয়াত কিবা কথা আপোনালোকৰ বেয়া লাগিলে তেতিয়াহ'লে আমাক কৈ দিব আমি পিছৰ ভিডিঅ'ত সেইখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম সকলোৱে লাইক কমেণ্ট কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগতে আমাৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোক সকলোৱে পাই থাকে কৈ দিয়া তোমালোকক ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ আজিৰ কাৰণে বাই বাই